So hey guys, welcome back to my new vlog. আজি এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো গাইস আজি ব্লগটো মানে একদম ধমাকাৰা ব্লগ হ'ব আৰু আজি ব্লগটো এটা খাস ব্লগ হ'ব। So বলক বেছি দিনকৈ ভিডিওটো সো গাইস আপোনালোক সকলোৱে চকলেট খাই ভাল পায় না চকলেট। তো সৰুৰ পৰা আমি চকলেট খাই আহি আছো, কিন্তু চকলেটটো কেনেকৈ বনাই ফেক্টৰীত বহুতে দেখিছে বাৰু, কিন্তু বহুতে হয়তো নাই দেখা। আজি আপোনালোকক মই দেখাম চকলেট মানে ফেক্টৰীত কেনেকৈ বনাই, পুৰা মেল্ট হৈ পুৰা একদম পেকেটিং অল এভৰিথিং ধুনীয়াকৈ দেখাম। সো বেছি দেৰি নকৰি এটা বলক জলদিকৈ যাওঁ এটা চকলেট ফেক্টৰীলৈ বলো। সো গাইজ ঘৰৰ পৰা ওলাই মেলি মই একদম বেংগলোৰলৈ বুলি কৈ আছোঁ, ইয়াৰ পৰা ভাৰ্চুৱেলি মানে গৈ আছোঁ মই ফ্লাইটত। তো আপোনালোকক লগত লৈ গৈ আছোঁ। তো বেংগলোৰত থাকে আমাৰ বা, আৰু বাহঁতে মানে ফেক্টৰীত চকলেট ফেক্টৰীত কাম কৰে। আৰু গাইজ আমি ফাইনেলি পাই গ'লোঁ সেই বেংগলোৰৰ চকলেট ফেক্টৰী, আৰু ইয়াতে আমাৰ বাইহঁতে মানে কাম কৰে বাইহঁতে। তো এইফালে আমি সোমাই যাম, আৰু এইখন চাওক তেওঁলোকৰ চাইনবোৰ্ড। তো এইবিলাক লিখা আছে কিবা কিবি, আৰু এইফালে কুকুৰ ৰখি আছে। বাই চাপ কুকুৰে কামুৰিব নেকি বে? নাকামোৰে, আৰামছে সোমাই যাম, বিন্দাছ সোমাই যাম। আৰু এইফালে গেটখন এইফালে আছে, এইফালে দিয়া আছে বোলে, তাই এইফালে সোমাই আহিব কৈছে, মই সোমাই যাওঁ। আৰু এইফালে মস্ত চাটাৰ লগোৱা আছে দেই ভাই, আৰু এইপিনে কাৰ্টন চাৰ্টন ধেৰ ৰাখি থোৱা আছে দেখোন। ষ্টেণ্ডডাল কি কৰি ইয়াত চাগে ষ্টেণ্ড লৈ এনে ওপৰৰ পৰা চকলেট ঢালি পেলাই বনাই নেকি ভাই, তামাম। আৰু এইপিনে চাইকেল এখন আছে দেখোন, ইয়াত কাৰ্টন চাইকেল, অ' ভাই চাপ। আৰু এইপিনে গণেশৰ ফটো আছে, এখন ফটোখনত সেৱা কৰাৰ আগতে কৃষ্ণ ভগৱান। আমি এতিয়া চকলেট খাবলৈ সোমাই যাম। আৰু এইফালে কোনফালে যাব লাগিব? এইফালে যাব লাগিব, এইফালে সোমাই যাওঁচোন। তাৰপিছত ইয়াতে আছে সোমাম। আৰু दरवाजा, इस दरवाजा को खोलना पड़ेगा, इसके बाद ही हम ये रही हमारे दीदी। और ये रहा हमारे बाइक का चॉकलेट का फैक्ट्री, और इधर हमको जाना पड़ेगा। और ये देखो गाइस, ये देखो एजने मोर मैंने कैमरा देखि माने पলাই গৈছে, ভাবিছে আহি গ'ল আৰু কেমেৰা উঠাবলৈ। আকৌ তাই টুল এখন লৈ আহিছে মোক বহিব দিব ভাই, এই মোক দিয়া বহিবলৈ। আৰে মোক নিদিয়ে বে, তাই বহিব খুজিছিল। গজব বেজতি। আৰু এইপিনে চাওক পুৰা চকলেট ৰেডি কৰি থৈ দিছে, তাই বহি কাম কৰি আছে। চাওক আপোনালোকক মই ভাৰ্চুৱেলি আপোনালোকক দেখাই আছোঁ পুৰা চকলেট ফেক্টৰীত। আৰু এয়া চাওক কেনেকৈ কাগজত তেওঁলোকে চকলেট পেকিং কৰি আছে। পইচা দেখি খাওঁ লাগি গৈছে, ইমান চকলেট। চাওক চাৰিফালে চকলেট, আৰু এয়া চাওক পিজ্জাৰ পৰা চকলেটবিলাক উলিয়াই আনিছে কেনেকৈ। আৰু এটা চকলেট মই গাছ খাই দিলোঁ। আৰু এইফালে চাওক এইবিলাক পেকিং বিৰাট টেষ্টি আছে চকলেটটো। ৱাও, আৰু মনালিছা বাই পুৰা কেমেৰা দেখি লাষ্ট কৰি গৈছে। আৰু এয়া চাওক তেনেকৈ চকলেটৰ মল্টত ঢালি পূৰা চকলেট বনাই আছে, আৰু পূৰা জুখি লৈছে। আৰু এইবিলাক মল্ট হয়। ৱাও, আৰু এইপিনে চাওক চকলেট মেচিনৰ এডাল পূৰা ঘূৰি আছে পগাই আছে আৰু চকলেটবিলাক। আৰু এয়া চাওক পূৰা কেনেকৈ মানে হাতত দি কেনেকৈ চকলেটবিলাক ধুনীয়া কৰি দিছে। আৰু ৰিয়েলি বহুত টেষ্টি আছে চকলেটটো। মই এটা খাই ল'লোঁ, খাই মই ভিডিঅ' কৰি আছোঁ। আৰু ইয়াত ফ্ৰিজত দি দিছে, মানে চকলেটটো টান হৈ যাব, আৰু এনেকৈ তেতিয়া পেকিং কৰিব পাৰিব। নাইচ। আৰু এইপিনে চকলেটবিলাক উলিয়াই আনিব। তো এয়া এইপিনে চাওক পূৰা পেকিং কৰি দিছে, চিল কৰি দিছে। তো আজি ভিডিঅ'টো মানে আছিলে যে ভাল পালে লাইক শ্বেয়াৰ কৰি দিব।